হাই হেল্ল' নমস্কাৰ আপোনালোকলৈ সকলোলৈ মোৰ চেনেলত পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল। আপোনালোকক মই আজি গাহৰি ফাৰ্মত দুপৰীয়া কি খুৱাওঁ এই বিষয়ে আপোনালোকক আজি মই দেখুৱাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত বেল আইকন দবাই দিব যাতে মই অন্য এটা ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এইখিনি হৈছে কটাৰী হাতত মই ল'লোঁ। এতিয়া এইখিনি মোৰ ফাৰ্মখনৰ দৃশ্য। গোটেইকেইটা কিছুমান বাগৰি আছে। এতিয়া মই এইখিনি কটাৰী লৈ পিনি গৈ আছোঁ। আপোনালোকে ভিডিঅ'খিনি চাই থাকিব, লগত দেখুৱাই গৈ থাকিম। তেতিয়াহ'লে বলক কৈ আছোঁ বন্ধুসকল, আজি এইখিনি পালোঁ। মই এইখিনি দিবৰ কাৰণে মই আহিলোঁ ইয়ালৈকে। তাৰমানে কলপাতত কেলছিয়ামযুক্ত ভিটামিনটো থাকে, সেইকাৰণে মই কলপাত খুৱাওঁ। আৰু গাহৰি পেটছ চলিলে কলপাতকে মই খুৱাই থাকোঁ। বেলেগ মেডিচিন মই ইউজ নকৰোঁ। তেতিয়াহ'লে বন্ধুসকল যাই নহওক কাটি লওঁ। কাটা হৈ গ'ল বন্ধুসকল, এতিয়া লৈ যাওঁ। চাওক বন্ধুসকল কেনেকৈ পাইছে। চাওক চাওক বন্ধুসকল, আৰু এইখিনি দৃশ্য চাওক। মই সেনেকৈ দুপৰীয়া সময়ত কলপাত কাটি পিনি অকণমান দি দিওঁ। কাৰণ কলপাত খালে মানে কেলছিয়ামটো ভিটামিনটো আহি যায় সিহঁতৰ লগত। আৰু এটা কথা, যদি পেট চলিলে কলপাত মই দি দিওঁ আৰু মধুৰিআমৰ পাত দি দিওঁ। বেলেগকৈ ফাৰ্মাচীৰ পৰা একো ঔষধ দিব নালাগে, মেডিচিন বোলা বস্তু দিব নালাগে। কলপাত আৰু মধুৰিআমৰ পাতটো দিলেই হৈ যায়। আপোনালোকে এনেকুৱা কৰিব। মই এনেকৈ দুপৰীয়া ব্ৰেকফাষ্ট হিচাপে সিহঁতক দি দিওঁ। কাৰণ গাহৰি আৰু বোকাটোৰ হয়। সিহঁতে দিনত কিবা চোবাই থাকিব মন যায় সিহঁতে। মইতো ৰাতিপুৱা আৰু গধূলি সময়তে মই দানা দিওঁ। দুপৰীয়া সময়ত মই এনেকৈ কলপাত অকণমান কাটি পিনি দি দিওঁ। বন্ধুসকল এইখিনি দৃশ্য চাওক। মোৰ ফাৰ্মখনত মই কেনেকৈ মেইনটেইন কৰি কি কৰোঁ সকলো ভিডিঅ' আপোনালোকক দি গৈছোঁ। আপোনালোকে আগৰ ভিডিঅ' কেতিয়া নিশ্চয় চাইছা। মই এনেকৈ এই ফাৰ্মখনত কামবিলাক কৰি গৈ আছোঁ বন্ধুসকল। মই আগতে এনেকুৱা তাৰমানে বৈজ্ঞানিক পদ্ধতিৰে গাহৰিবিলাকক পালন কৰা নাছিলোঁ। মই গাঁৱলীয়া হিচাপে জেওৰা মাৰি পিনি পালন কৰিছিলোঁ। এই ভিডিঅ' আপোনালোকক দিম বাৰু। মই কেইটামান গাহৰিৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি মোৰ ইয়াত 10টা গাহৰি আছে। বন্ধুসকল নোখোৱা কোনো কথাই নাই। তাৰমানে এইটো খোৱালে আৰু সিহঁতৰ লেট্ৰিনকেইটা অলপ টাইট হয়। নতুনকৈতো কমাৰ্চিয়েল ফিড খালে সিহঁতৰ লেট্ৰিন অলপ ঢিলা হয়। আপোনালোকে কলপাত খুৱাই দিব, ভাল হৈ যাব বন্ধুসকল। গাহৰি দুপৰীয়া সময়ত এনেকৈ কলপাত অকণমান দিলে সিহঁতৰ ভাল লাগে। আপোনালোকে খুৱাই চাব।
ধুনীয়াকৈ খায়। চাওক বন্ধুসকল, আপোনালোকে নিশ্চয় এনেকুৱা খুৱাই চাব। গাহৰি খাবই তাৰমানে। দিনত দুই টাইমে দিওঁ মই দানা। কেতিয়াবা মৰমো লাগি যায়, তথাপিতো কেতিয়াবা সময়ৰ নাটনিত মই দিব নোৱাৰোঁ। 3 টাইম, মই 2 টাইমে দিওঁ। দিনত যদি মাজে মাজে ফ্ৰী থাকিলে মই এনেকৈ কলপাত দি দিওঁ। দুপৰীয়া সময়ত দিলে গাহৰি একদম মাছ দি খাবই। গোটেইকেইটা খাই শেষ কৰিলে, কমপ্লিট। চাওক প্লিজ, চাওক ইফালেও এইখিনিও চাওক। আপোনালোকে খুৱাব পাৰিব, নিশ্চয় খাব। চাওক বন্ধুসকল, এনেকৈ মই দুপৰীয়া মাজে মাজে কলপাতৰ পাত দি দিওঁ সিহঁতক। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। তেতিয়া মোৰ কি হয়, মটিভেশ্যন হয়। মটিভেশ্যন হ'লে আপোনালোকক আৰু ভিডিঅ' বনাই দিব পাৰিম। গতিকে বন্ধুসকল, ভিডিঅ'খিনি বেছি দীঘলীয়া নকৰোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ৰাখিব বিচাৰিলোঁ বন্ধুসকল। বাই বাই।